এৰেষ্ট কৰিব লাগিবই আমিৰ হামজাক এৰেষ্ট কৰিব লাগিবই আমিৰ হামজাক এৰেষ্ট কৰিব লাগিবই এৰেষ্ট কৰিব লাগিবই আমাক ন্যায় দিব লাগিবই আমাক ন্যায় লাগিবই নারী সমষ্টিক ন্যায় লাগিবই বনছু মই এইটোৱে ক'ব বিচাৰোঁ ইনৰ ছোৱালী হয় ইহঁতক এনেকুৱা ৰেপ কৰি পেলাই ব্ৰুটেলি ৰেপ কৰি পেলাই ইহঁতৰ MMS বনাই পেলাই চাৰ্কুলেট কৰে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰে এই এনেকুৱা কাণ্ডটো আমি বিচাৰোঁ যে মানে সোনকালে ইয়াৰ মানে যোনে কালপ্ৰিট হয় ইহঁতক এৰেষ্ট কৰিব লাগে আৰু ইমিডিয়েটলি সাজা দিব লাগে আৰু আমি বনছুৰ পৰা এইটো কণ্ডেম কৰোঁ আমাৰ ছ'চাইটিত আমি কেতিয়াও এনেকুৱা দেখা নাছিলোঁ কিন্তু আজি এনেকুৱা আমাৰ সমাজৰ পৰিৱেশ যে আমাৰ ভণ্টিসকলে ৰাতি টিউশ্যনত যাব নোৱাৰে ৰাতি ঘূৰিব নোৱাৰে এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে ইহঁতে দে আৰ নট এ হিউমেন বিং আই শুড চে দে আৰ মনষ্টাৰ যোনে এনেকুৱা কৰিছে দে আৰ মনষ্টাৰ আজি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ ভণ্টিবিলাক আমাৰ মাবিলাক আমাৰ বাইদেউবিলাক মানে ছেফ নহয় উইমেন কমিউনিটি এতিয়া ছেফ নহয় ইহঁতে পূৰা মানে ফিয়াৰত আছে এতিয়া এইকাৰণে পুলিচ প্ৰশাসনক এইটোৱে ডিমাণ্ড কৰোঁ যে যোনটো চালাকাতিৰ কেছ 13 মে'ত যোনটো ৰেপ কৰি পেলাই MMS ভাইৰেল কৰিছিলে তাক এতিয়ালৈকে এৰেষ্ট কৰা নাই ৱাই মাই কুৱেশ্যন ইজ ৱাই আৰু আমি এইটোৱে বিচাৰোঁ যে আমি ডিমাণ্ড কৰোঁ জল্দি ইমিডিয়েটলি তাক এৰেষ্ট কৰি পেলাই ইমিডিয়েটলি মানে ফাষ্ট ট্ৰেক ট্ৰায়েল কৰি পেলাই তাক সাজা দিব লাগিব আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোৰ্টত এটা ৰিমাৰ্কেবল জাজমেণ্ট এটা আহিছে ফাঁচি দিছে ৰেপিষ্টক তাকো এনেকুৱাই ছেম কণ্ডিশ্যনত তাক ফাষ্ট ট্ৰেক ট্ৰায়েলত দিব লাগিব আৰু সাজা দিব লাগিব এইটো মই চৰকাৰ আৰু পুলিচ এডমিনিষ্ট্ৰেশ্যনক মই ডিমাণ্ড কৰোঁ আৰু মই এইটোৱে এটা মেছেজ দিব বিচাৰোঁ যে আমাৰ সমাজৰ যিমান নাৰী কমিউনিটি আছে উইমেন কমিউনিটি আছে চবে ইউনাইট হ'ব লাগিব চবে এটা একেলগে মাতিব লাগিব নহ'লে এনেকুৱা চিৰিয়াছ কেছটো ইহঁতে চিৰিয়াছ নল'ব এইটো নৰ্মেলাইজ হৈ যাব ৰেপ উইল বি নৰ্মেলাইজ ইফ উই ডণ্ট ৰেজ আৱাৰ ভইচ মই এইটোৱে বিচাৰোঁ এৰেষ্ট কৰিব লাগিবই আমিৰ হামজাক এৰেষ্ট কৰিব লাগিবই আমিৰ হামজাক এৰেষ্ট কৰিব লাগিবই এৰেষ্ট কৰিব লাগিবই আমাক ন্যায় দিব লাগিবই